ইয়াতে মানে ঢাকা বান্ধিলে মনৰ কামনা পূৰণ হয় বুলি। হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? সকলো ভালে আছে, বিন্দাছ আছে। আজি শাওণ মাহৰ প্ৰথম সোমবাৰ, গতিকে মই আহিছিলোঁ কাৰ্বি আংলঙলৈ। আৰু কাৰ্বি আংলঙতে ইয়াতে আছে আকাশীগংগা নামৰ থানখন, মানে মন্দিৰ আছে তাতে। তো তালৈ গৈ আছোঁ। তাতে মানে বলবম মাহ, গতিকে প্ৰত্যেক দেওবাৰে সোমবাৰে মানে বলবমৰ কাৰণে বহুত মানুহ আহে বহুত ঠাইৰ পৰা। গতিকে ফটাফট বলক তালৈ যাওঁ আৰু কেনেকুৱা কি হৈছে আজি তাত গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। গতিকে বলক ভিডিঅ'খিনিৰ পৰা আৰম্ভ কৰোঁ। আৰু মই এতিয়া আছোঁ পাৰখোৱা বজাৰত আৰু ভাবিলোঁ ইয়াৰ পৰা কিবা কিবি বস্তু লৈ যাওঁ, যিহেতু তাত মানে পূজাৰ কাৰণে বস্তু লাগিব। গতিকে ইয়াৰ পৰা কল, আপেল, ধূপ এনেকৈ মানে যিখিনি পাৰে বস্তু লৈ লৈছোঁ। আৰু এই মুহূৰ্তত আমি পাইছোঁ আহি আকাশীগংগা শিৱ মন্দিৰটো, আৰু ইয়াতে গৈ মোনাত বস্তু লৈ আহিছোঁ, মানে পূজাৰ সামগ্ৰী যি লাগে গোটেইখিনি বজাৰ পাতি কৰি লৈ আহিছোঁ। আৰু এতিয়া মন্দিৰৰ ভিতৰত সোমাইছোঁ আৰু এইখন হৈছে গেটখন। ইয়াৰ পৰা এনেকৈ সোমালোঁ আৰু ইয়াত দেখা পাইছে বহুতবিলাক ধাগা বান্ধা হৈ আছে। ইয়াতে মানে ধাগা বান্ধিলে মনৰ কামনা পূৰণ হয় বুলি কয়। বাকী এতিয়া যাম মন্দিৰৰ ভিতৰলৈ আৰু মন্দিৰৰ ভিতৰত সেৱা কৰিম, পূজাৰ যিখিনি আছে সামগ্ৰী সেইখিনি দিম। আপোনালোকে যদি ইচ্ছা কৰে ইয়াতে বঢ়িয়াকৈ বন্তি জ্বলাব পাৰে। আৰু ভিতৰত আছে শিৱলিংগজন, গতিকে তাৰ ভিতৰত ইয়াৰ ভিতৰত মানে জ্বলাব নিদিয়ে। আৰু বাকী ইয়াতে যিবিলাক মানুহ আহে মানে তেওঁলোকে ইয়াতে বন্তি ধূপ বা এনেকৈ দি পেলাই ইয়াতে সেৱা কৰিব পাৰে। আৰু আমি ইয়াত ভিৰ থকাৰ কাৰণে এইফাললৈ আহিলোঁ, আৰু এইফাললৈ আহি আমি এইখিনিতে বন্তি জ্বলালোঁ আৰু ইয়াতে সেৱা কৰিলোঁ। কৰি পেলাই এতিয়া আকৌ যাম ভিতৰলৈ। আৰু যেতিয়া মই মানে অলপ সেৱা কৰিলোঁ, কৰি পেলাই এতিয়া অলপ মানে আহিছোঁ পাহাৰৰ ফালে। পাহাৰটো লগতে আছে, মন্দিৰৰ লগতে আছে পাহাৰটো, গতিকে পাহাৰটোৰ ফালে আহিছিলোঁ। আৰু এয়া চাওক, এই পাহাৰটোতে এটা মানে ৱাটাৰফলো আছে। আৰু ৱাটাৰফলটো সেয়া ওপৰত বৰ্তমান বৰষুণ নাই আৰু গৰমৰ দিন কাৰণে পানী ইমান বেছি নাই, কমকৈ আহি আছে। কিন্তু যেতিয়া পানী বেছি হয় তেতিয়া ইয়াত বহুত দূৰকৈ আহে, ইয়ালৈ পানী আহি যায়। আৰু ইয়াৰ পৰাই বলবম অহা লোকসকলে পানী তুলি তাত শিৱলিংগত ঢালে। অকল যে বলবমৰ সময়তে ইয়াত মানুহ আহে বা ইয়াত তেনেকৈ আহে তেনেকুৱা নহয়, অন্য সময়তো আহে। লগতে যেতিয়া পিকনিকৰ সময় হয় 1 জানুৱাৰী বা 31 তেনেকুৱা সময়তো বহুত মানুহ আহে এই জেগাখিনিত পিকনিক কৰিবৰ কাৰণে, কাৰণ ইয়াতে বঢ়িয়া জেগা আছে পিকনিক কৰিবৰ কাৰণে। গতিকে পিকনিকৰ কাৰণে এটা ভাল জেগা। আৰু যদি আপোনালোকে ভালকৈ লক্ষ্য কৰে চাব পাৰে, ইয়াতে মানে শিলতে বঢ়িয়াকৈ কাটা হৈ আছে বিভিন্ন ধৰণৰ সূতা। এইবোৰ এতিয়াৰ নহয়, আগৰ দিনতে শিলতে কাটি পেলাই বনোৱা হয় এইবিলাক। আৰু এইটো চাওক কিমান ধুনীয়াকৈ সমানকৈ কাটা হৈ আছে, যেনেকৈ আমাৰ কাঠৰ সূতাবিলাক কাটা হয়, কিন্তু এইটো শিলৰ হয়। কিমান সুন্দৰকৈ কটা আছে চাওক। এতিয়াতো ৱাটাৰফলত গা ধোৱাটো নিষেধ কৰি দিছে, জৰিমনা ভৰাই। কিন্তু তথাপিও ধৰা ফুল যেতিয়া বৰষুণৰ ছিজন, বাৰিষা ছিজনত তেতিয়া পানীৰ পৰিমাণটো অলপ বেছি হয় আৰু। আৰু মই ইয়াৰ মানুহক সুধি পেলাই গম পালোঁ যে ইয়াতে আগতে গা ধুবৰ কাৰণে ভাল ব্যৱস্থা আছিলে, কিন্তু কিছু সময়ত মানে ইয়াতে বিভিন্ন ধৰণৰ দুৰ্ঘটনা হ'বলৈ ধৰিলে। কাৰণ ওপৰত বহুত পাহাৰীয়া শিলবিলাক বহুত পিছল হয় সাধাৰণতে, আৰু যিহেতু ইয়াতে নন ষ্টপ পানী পৰি থাকে, গতিকে বহুত পিছল হয়। গতিকে ইয়াতে এতিয়া মানে বহুত মানুহবিলাক ওপৰৰ পৰা পৰি যায় আৰু কষ্ট পায়, কিছুমানৰ বোলে এনেকুৱা বহুত দুৰ্ঘটনা হৈছে। গতিকে ইয়াতে গা ধোৱাটো নিষেধ কৰি দিছে আৰু ইয়াতে বঢ়িয়াকৈ বাঁহেৰে বান্ধি থৈছে। আৰু গতিকে এই বাঁহখিনিৰ ওপৰত যাব নোৱাৰি, কিন্তু যেতিয়া পানী বেছি হয় তেতিয়া ইয়ালৈকে বহুত পানী আহি যায়, তেতিয়া ইয়াতো সুন্দৰকৈ গা ধুব পৰা ব্যৱস্থা আছে মানে।
মেইন মন্দিৰৰ পৰা কাষতে আৰু এটা এফালে শিৱলিংগ আছে, সেইটো দেখুৱাই দিছোঁ আপোনালোকক। ইয়াতো আপোনালোকে সুন্দৰকৈ পূজা কৰিব পাৰে বা ইয়াতে পানী ঢালিব পাৰে, আৰু ইয়াতে বঢ়িয়াকৈ ধূপ বন্তি দি বা এনেকৈ বেলপাত দি ইয়াতে পূজা কৰা হৈছে। মেইন গেটটোৰ পৰা সোমোৱাৰ প্ৰথমতে পোৱা যায় এইফালে বিষ্ণু মন্দিৰ, আৰু বিষ্ণু মন্দিৰ পাৰ হয় সেইফালে শিৱ মন্দিৰটো। শিৱ মন্দিৰ আপোনালোকক দেখুৱাই থৈ আহিলোঁ বৰ্তমান। এতিয়া আমি আহিছোঁ আমাৰ এই বিষ্ণু মন্দিৰটোলৈ। বিষ্ণু মন্দিৰটোৰ ভিতৰত যাওঁ আৰু এবাৰ দেখাবলৈ চেষ্টা কৰিম। মন্দিৰৰ ভিতৰ ভাগত যিটো দেখা পাইছে আপোনালোকে থাপনা, এই থাপনা ভাগ সম্পূৰ্ণ শিলতে কাটি পেলাই বনোৱা, আৰু এয়া চাব পাৰে ভগৱান বিষ্ণুৰ এটা মানে অৱতাৰ শিলতে খোদিত কৰা হৈ আছে, আৰু সকলোবোৰ সম্পূৰ্ণ শিলতে কাটি পেলাই বনোৱা। এই বিষ্ণু মন্দিৰটোৰ কাষতে কিছুমান ভগ্নাৱশেষ আছে শিলৰ। এইবোৰ ইয়াৰে প্ৰত্নতাত্ত্বিক বিভাগৰ লোকে আৰু লগতে এই ঠাইৰ মানে যি কমিটি আছে, এই কমিটিয়ে সুন্দৰকৈ ইয়াতে থৈছে যাতে মানুহে আহি চাব পাৰে। আৰু মই ইয়াৰ মানুহে সুধি গম পাওঁ যে এই স্থানত দুটা শিলৰ মন্দিৰৰ অৱশেষ সংৰক্ষিত হৈ আছে। ইয়াৰ এটা শৈল মন্দিৰ আনুমানিক 10ম শতিকাৰ আৰু আনটো 12শ শতিকাৰ। পূৰ্বৰ মন্দিৰ বৰ্তমানে নম্বৰটি নাই যদিও ইয়াৰ যিবোৰ অংশ আছে মানে এইবোৰ প্ৰায় ধ্বংসপ্ৰাপ্ত হৈ গ'ল, কিন্তু ইয়াৰ যিবোৰ সৰু সৰু অংশ আছে সেই অংশসমূহ এতিয়াও ওচৰৰ জলপ্ৰপাতৰ নামনিত পানীত তুৰলিত দেখা যায়। লগতে যিবোৰ ভাল হৈ আছিলে সেইবোৰ ইয়াতে আনি সুন্দৰকৈ ৰখোৱা হৈছে যাতে মানুহে ইয়ালৈ আহি এই বস্তুবোৰ চাবলৈ পায়। আৰু এই ঠাইখিনি ইমান ধুনীয়াকৈ ৰখোৱা হৈছে যে ইয়াতে আপোনালোকে যদি ৰিলেক্স হ'ব বিচাৰে তেতিয়াহ'লে এই ঠাইলৈ আহিব পাৰে, আৰু এটা সুন্দৰ পৰিৱেশ। আৰু চাওক ইয়াৰ পুৰণি যিবোৰ প্ৰত্নতাত্ত্বিক সম্পদ আছে সেইবোৰ চাওক। এতিয়া মই আহিছোঁ ইয়াতে এটা মানে ঘৰ এটা আছে, এইটো ঘৰটো দেখা পাইছে। এই ঘৰটোতে মানে বহুত ভালকৈ কিছুমান ধ্বংসপ্ৰাপ্ত অৱস্থাত থকা কীৰ্তিচিহ্ন ৰখোৱা হৈছে, মানে যিবিলাক মানে অলপ ভাল হৈ আছে সেইবিলাক ৰখোৱা হৈছে ইয়াতে। আৰু আপোনালোকে যিবোৰ ইয়াতে শিল দেখা পাইছে বা শিলৰ যিবোৰ অংশ দেখা পাইছে, এই অংশবোৰ এই পুৰণি মন্দিৰৰ কিছু অৱশেষ। এয়া চাওক ইয়াতে বিভিন্ন দেৱ দেৱীৰ মূৰ্তি শিলতে খোদিত কৰা হৈ আছে। ইয়াতে আগতে চাগে মানুহবিলাকে পূজা কৰিছিলে, কিন্তু বৰ্তমান এইবোৰ ধ্বংসপ্ৰাপ্ত অৱস্থাত আছে। গাইজ, আগতে মই এই ঠাইলৈ আহিছোঁ। যেতিয়া মই আগতে আহিছিলোঁ তেতিয়া তেনেকৈ বাঁহ বান্ধা নাছিলে। ইয়াৰ পৰা মানে ইয়ালৈ ওপৰলৈ উঠি আহি সুন্দৰকৈ চাবলৈ পৰা যায়। আৰু গাইজ এয়া চাওকচোন, কোনোবাই ইয়াতে কিবা আখৰ লিখিছে। চাওক, এইটো চাওক, ইয়াতে আছিলে A+S এনেকৈ কিবা কিবি লিখিছে। যদি কোনোবাই আপোনালোকে যদি লিখা মানুহে চাই আছে তেতিয়াহ'লে মই কৈ দিওঁ, গাইজ এনেকুৱাবিলাক কাম নকৰিব। চৰকাৰৰ আইন মতে যদি ইয়াত এনেকুৱা মানে ধ্বংসপ্ৰাপ্ত কাম কৰে বা যিকোনো ধৰণৰ বিকৃত ৰূপত স্থাপন কৰে বা ক্ষয় ক্ষতি কৰে, তেতিয়াহ'লে ইয়াৰ পৰা আপোনাৰ 3 মাহ পৰ্যন্ত জেল হ'ব পাৰে আৰু 5,000 টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে। গতিকে তেনেকুৱা কাম নকৰিব। আৰু যদি আপোনালোকে এই মন্দিৰটোলৈ আহে তেতিয়াহ'লে যদি আপোনালোকে বাহিৰৰ পৰা একো লৈ নাহে, ধূপ বন্তি বা যিকোনো ধৰণৰ মানে প্ৰসাদ লৈ নাহে, তেতিয়াহ'লে ইয়াৰ পৰা আপোনালোকে মানে থালি কিনিব পাৰিব। সাধাৰণ থালিত মানে যিখিনি প্ৰয়োজনীয় ফলবিলাক থাকেই, কল, বুট, মগু বা আদি কৰি গোটেইখিনি থাকেই, লগতে বেলপাত আৰু যি ফুল লাগে চবখিনি পোৱা যায় ইয়াতে। যদি আপোনালোকে যদি ইচ্ছা কৰে ইয়াৰ পৰা কিনিব পাৰে। ইয়াতে মানে আপোনালোকে 150, 200, 250 টকাত মানে বঢ়িয়া এখন থালি পাই যাব। আৰু আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। যদি ভিডিঅ'টো অলপ হ'লেও কিবা ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, বলবম গৈছে নাই, আৰু ভিডিঅ'টো কেনেকুৱা লাগিল সেইটোও কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই, ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। জীৱনৰে পৰিসীমা ঠেক হৈ গৈছে বহুতৰে দুখ লাগে মুখেৰে মই কওঁ।